এইয়া মানুহজনে আজি তাৰ কাৰণে খানা বনাইছে, চাই থাকিব। তাকে খানা বনাই কিন্তু মানে একদম অৱস্থা নাইকিয়া কৰে আৰু পাকঘৰটো মানে চাব নোৱাৰা কৰে পূৰা একদম। নমস্কাৰ, মই মীনাক্ষী, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আজি ৰাতিপুৱাই ব্লগ এটা ষ্টাৰ্ট কৰি দিলোঁ বনাবলৈ। সেয়া আপোনালোকক দেখালোৱে, মানুহজনে সেয়া খানা বনোৱাত পূৰা ব্যস্ত। আৰু মানে কি হ'ল, আজি আমাৰ পেহী দুগৰাকীও আহিব। মানে কি হ'ল, আলহী আহিলে মানে প্ৰায় তেওঁৱে বনায়, মোক নিদিয়ে বনাবলৈ। মই বোলে বেয়াকৈ বনাওঁ, সেইকাৰণে নিদিয়ে। সদায় ময়ে বনাওঁ, কিন্তু আলহী আহিলে নহ'ব মানে, তেওঁ বনাই খুৱাই বহুত ভাল পায় মানে। সেইকাৰণে বনক আৰু, মোৰ এনেও ভালেই পাওঁ ন, কোনোবাই বনাই সদায় বনাই থাকোঁ, কোনোবাই বনাই দিলে এনেও ভাত সাজ দিয়কচোন, ভাল লাগে ন। তাকে সেয়া বনাই আছে আৰু দিনটো কি কি কৰোঁ আপোনালোকক দেখাই থাকিম। এয়া দেৱালীৰ আয়োজনো চলি আছে, তাকে সকলোকে দীপনদিতাৰ শুভেচ্ছা জনালোঁ। সকলোৱে আপুনি সকলোৱে মানে সাৱধানকৈ বম চম ফুটাব। কাৰণ মই মানে কি, বম চম ফুটোৱা বুলি ক'লে মোৰ মানে বিৰাট ভয় লাগে। আৰু মানে বিশেষকৈ মানুহজনৰ আৰু ল'ৰাকেইটা বিৰাটেই চখ মানে, আপোনাৰ মানে ইমান ভাল পায় বম। মই দেখাম বাৰু ৰ'ব, বম এগালমান আনি থৈছে বম। মানে মোক ইমান গালি পাৰিছোঁ নহয়, মানে কৈছোঁ নহয়। আৰু মানে কি, আচলতে ধোঁৱা চোৱাবোৰ ল'ৰা ছোৱালীৰ কাৰণে বেয়াও মানে। সিহঁতি বাৰু নুফুটাই, দেউতাকে ফুটাই মানে, তাহাঁতি সেইটোৱে মানে ফূৰ্তি পায় আৰু খুব ফূৰ্তি পায়। তাহাঁতি মানে বম বাহিৰলৈ নি দিয়েগৈ মানে বম ফুটাবলৈ, সেইটোৱে তাহাঁতক ফূৰ্তি। ফুটাবলৈ নিদিওঁ, তাহাঁতক ভয় লাগে। যোৱাবাৰ মানুহজনৰ মানে হাতখনো পুৰি গৈছিলে কলগছ ফুটাই, তথাপিতো মানে ফুটাবই আৰু, নোৱাৰে মানে থাকিব, একদম বিৰাট ভাল পায় মানে। তাকে আপোনালোকক দেখাই থাকিম, চাই থাকিব কেনেকৈনো বনাই আছে, মই দেখাম ৰ'ব। এয়া চিকেন বনাই আছে, চিকেন এয়া হ'বই হ'ল বাৰু। তাকে তাৰপিছত আৰু মাছ বনাব, চাই থাকিব আপোনালোকে কেনেকৈনো বনায় তেওঁ। এতিয়া এয়া মানুহজনে এয়া মাছ ফ্ৰাই কৰি আছে, মাছখিনি ফ্ৰাই কৰি লওক। মানুহজনে মোক বনাবলৈ নিদিয়ে, তেওঁৱে বনাইছে আৰু মই খামহে ভালকৈ মুঠতে। এয়া মাছখিনি ফ্ৰাই কৰি হৈ গ'ল, ফ্ৰাই কৰি হোৱাৰ পিছত এয়া জোল বনাবলৈ লৈছে আৰু আপোনাৰ এয়া নিমখ হালধি চব দি লৈছে, পিঁয়াজ দিলে, পাঁচফোৰণ দিলে। মাছ ভজা তেলখিনিতে আকৌ ধৰক এতিয়া যিখিনি কাটি থোৱা আছিলে, কোমোৰা, আলু, তাৰপিছতে বিলাহী, সেয়া দি দিব আৰু। কিন্তু এটা কথা, মানুহজনে বৰ ধুনীয়া বনায় বাৰু দেই। মানুহজনে বনোৱা মানে বহুত টেষ্টি হয় খাবলৈ বাৰু। মই বিৰাটেই ভাল পাওঁ বাৰু। মাছ মাংস প্ৰায় মানে তেওঁৱে বনায় বাৰু দেই, মিছাটো নকওঁ বাৰু। তাকে আজি এয়া আলহীও আহিব, আলহী আহিলে তেওঁ মানে বনাই খুৱাই বিৰাটেই ভাল পায় মানে। তাকে এয়া বনাই আছে আৰু লাহে ধীৰে, চব বনালে বাৰু, মই একো বনাবলগীয়া হোৱা নাই। ভাত, দাইল, ভাজি, মাছৰ জোল চব তেওঁৱে বনাইছে মানে। আলহী আৰু মই খাবহে লাগে আৰু মানে পূৰা। এইয়া বনাই লওক, দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। মাছত মানে মছলা বেছি নিদিয়ে বাৰু, অকণমান জিৰা গুড়ি আৰু গৰম মছলা অকণমানহে দিছে বাৰু। তাকে এয়া অকণমান হোৱাৰ পিছত পানী দি দিব। এয়া ভালকৈ হৈ গ'ল, ভালকৈ হোৱাৰ পিছত পানীও দিলে, পানী দি এয়া অকণমান উতলাৰ পিছত এয়া মাছ কেইপিচ দি দিছে। কেইপিচমান ফ্ৰাই কৰাই থ'ব, কেইপিচমান জোলত দি দিছে। এয়া ভাজি বনাই হটকেছত ভৰাই থৈছোঁ, এয়া ফুলকবি, বেঙেনা আৰু আলু। এয়া দেখিলে মানুহজনে চব বনাই মেলি ৰেডি, চব বনালে, মোক একো নাই দিয়া বনাবলৈ, চব নিজেই বনাইছে। মানে আলহী আহিলে তেওঁৱে বনাব মানে, মোক একো নিদিয়ে বনাবলৈ। কি আৰু নাজানো আৰু মুঠতে। তাৰপিছত চব সেইদে বুলি মই কুটি বাচিও দিবলগীয়া হোৱা নাই আকৌ, চব নিজে কুটি বাচি নহৰু চহৰু গুচাই চব নিজে কৰি লৈছে, মই একো কৰি দিয়া নাই দেই। তাৰপৰা এতিয়া সেইকাৰণে মানে কি হ'ল, পেহীহঁত পোৱাহি নাই, পাবহি আৰু। তাকে মানে কি হ'ল, পূজাত মানে ঘৰলৈ যাবলৈও নহ'লে, সেইকাৰণে ভাবিছোঁ পিছবেলা ঘৰৰ পৰা এপাক আহোঁগৈ নেকি। তাকে গ'লে আপোনালোকক দেখাম বাৰু। তাকে ৰাতিকৈ ভাওনাও আছে, ভাওনা চাবলৈ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো। যদি ভাওনা চাবলৈ যাব পাৰোঁ আপোনালোকক দেখাম বাৰু, তেতিয়া চাই থাকিব ভিডিঅ'টো। এইয়া পেহীহঁত পাই গ'লহি, এয়া পেহীহঁতক চাহ দি লৈছোঁ খাবলৈ। চাহ খাই তাৰপৰা ভাত দিম আৰু। তাকে পেহীহঁতো মানে বেছি দেৰি নকৰে বোলে, আৰু ক'ৰবাত সোমাবলগীয়া আছে বোলে। এইয়া পেহীহঁতক ভাত পানী দি লৈছোঁ, দি লৈ পেলাই তাৰপিছত আমি খাম আৰু লাহে ধীৰে। এইয়া পেহীহঁতক ভাত দি আহিলোঁ, ভাত দি আহিবলৈ ইহঁতি কি কৰিছে চাওঁগৈচোন। ইহঁতক মানে ভাত দিয়া নাই, দিমগৈ আৰু লাহে ধীৰে।
তাকে এতিয়া নাখাওঁ বুলি ক'লে, সেইকাৰণে বোলো অকণ ৰখি লওক। এয়া দেখিছেনে গোটেই বম খোপা আনি পেলাই বিচনাত উঠালেহি। দিনটো অকল তাহাঁতৰ বেলেগ কাম নাই আৰু মানে অকল বিচনাখনত বম খোপা তুলি ল'ব আৰু মানে সৰুতে কাউণ্ট কৰি থাকিব কিমান আছে সেয়াই বছ, আৰু বেলেগ কাম নাই আৰু সিহঁতৰ মানে। তাকে ৰ'দত নিজে দিবও, ভিতৰলৈও আনিব। তাহাঁতৰ মানে বিৰাট ফূৰ্তি আৰু মানে দেৱালী বুলি ক'লে মানে বিৰাট ফূৰ্তি পায় আৰু বম ফুটোৱা বুলি ক'লে ইমান। আৰু দেউতাকৰো আইও ইমান চখ নহয় মানে বম ফুটোৱা। মই মানে ইমান ভাল নাপাওঁ মই কিন্তু দেই। এহেঁতৰ মানে আৰু ল'ৰা ছোৱালী ফূৰ্তি, আমাৰ ফূৰ্তি, আমাৰনো কি আৰু ন। তাহাঁতি ফূৰ্তি পায় তাতে, সেইকাৰণে মোক মানে মাতি থাকে বাহিৰলৈ চাবলৈ। মই মানে বৰ টান পাওঁ মানে। পেহীহঁত গ'ল, মই দেখাবলৈ নহ'লে বাৰু, যোৱা সময়ত লৰালৰিও হ'ল মানে। আৰু তাতে মানে এইবোৰ ভিডিঅ'ত উঠি থাকিবলৈ বেয়া পায় মানে পেহীহঁতে। তাকে এয়া চাওক, মই বস্তু এটা দেখাবলৈ কৈছোঁ দেই। এয়া চাওক আমাৰ এই অকণমানি পোৱালিটো দেখিছেনে আপুনি বাৰু? এইয়া চাওক, এই মানুহজনৰ হেলমেটটোৰ ভিতৰত সোমাই আছে। ক'ৰ পৰানো আহিলে পোৱালিটো নাজানো, এতিয়া আমাৰ ঘৰতে থাকে। ল'ৰাকেইটাই মানে এতিয়া যাবলৈও নিদিয়ে, আমাৰ ঘৰতে থাকে মানে। তাকে আমিও এয়া ঘৰলৈ যাবলৈ ওলাওঁগৈ আৰু দেখাই থাকিম। আমি এতিয়া ঘৰলৈ গৈ আছোঁ, পামগৈ আৰু ঘৰ। তাকে পেহীহঁতক এয়া পঠিয়ালোঁ, খুৱাই বোৱাই পঠিয়াই আমিও এয়া ওলাই আহিলোঁ। পেহীহঁত বেছি দেৰি নকৰিলোঁ বাৰু, আৰু মানে কি হ'ল পেহীহঁত এই ছোৱালীজনীৰ বিয়া, তাকে বিয়া মাতিবলৈ আহিছিলে। বহুত দিনৰ মূৰত আহিছিলে পেহীহঁত, বহুত দিন অহা নাই মানে। তাকে বহুত ভাল লাগিলে অহাৰ কাৰণে। এতিয়া আমি এয়া ঘৰ পামগৈ। ঘৰলৈ কেলৈ গৈ আছোঁ আপোনালোকক দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো। আমি ঘৰ আহি পাই গ'লোহি। এইয়া চুনুৱে কি লৈ আছে, ককাকলৈ কিবা আনিছে মানে, দেখুৱাইছোঁ ৰ'ব দেই। কি আনিছে চাব দেই। কি আনিছে চাওকচোন আপোনালোকে, কি আনিছে। আইও কি আনিছে চাওকচোন, চাওক কি আনিছে নাতিকেইটাই মোলৈ। এইটো হা জলকীয়া বম। অঁ 1 2 3 আপুনি বেয়া পায় নে ভাল পায় বাৰু বম বাৰু? 6 7 জলকীয়া বমটো বৰ ভাল। দেউতা আনন্দ মানে। এইটো কি বম? চাওকচোন, চাওক কিনো কিনো, চাওক চাওক ধুনীয়াকৈ চাওকচোন আপুনি। একদম বম নেকি? VIP হবে VIP। খুলি নাখায় নহয়। নাই পোৱা। হেৰি কৰিছে, এই টেপ মাৰি থোৱা আছে। টেপ মাৰি থোৱা আছে। হ'ব সেয়া একদম হেৰি বম নেকি কটাখন লৈ যা। কটাখন লৈ জানো, যা। এইবোৰ জোৱাইকেহে আনিছে দেই কিনি। কি আনিছে আৰু জোৱাইকেহে জানে আৰু। জোৱাইকে সৰু গ'লে কি জোৱাইকে সৰুসকলে বম কিনি আনিছে দেই। প্ৰতিবাৰে হয়নে? হা প্ৰতিবাৰে মানে দেউতা জানেই আৰু। এইটো কি বম কয়? VIP বম কয় নি? VIP নহয়, এইটো এটম বম। দেউতাই মানে বিৰাট ভাল পায় বম বুলি ক'লে, মানে দেউতাই মানে বিৰাট আনন্দ মানে। ইমান ভাল পায় ফুটাই। মায়ে ইমান চখ নাই মায়ে এইবোৰ ভাল নাপায় মানে। দেউতাই মানে বিৰাট চখ মানে, অকলে অকলে হ'লেও ফুটাই থাকে। হেৰি কি কলগছ? অঁ কলগছ, কলগছ। 1 2 3 4 5 6 7 ফুলজোৰ আনিছে। চাওকচোন কি কি আনিছে চাওক। তাৰপৰা কি কি আনিছে চাওকচোন। এইটো কি? এইটো কি চাওকচোন। এইটো এইটো কি দেখুৱাই দিয়ক আকৌ। ৰকেট বম। ৰকেট বম ঘৰত পৰিলে কিন্তু দূৰত ফুটাবগৈ দেই দেউতা, দূৰত ফুটাবগৈ দেই। এইবোৰ ওচৰত নুফুটাব পায়, ওচৰত নুফুটাব দেই। উলটি আহে ঘৰলৈ। ফুলজাৰি হ'ব, সেইটো খুলিব নালাগে, হৈ গ'ল আৰু। এয়া মালে সেয়া কি আনিছোঁ দেখুৱাই দিয়ক। মালে চাকি মম সেয়া লৈ আহিছোঁ আৰু। মালেনো কি আনিম আৰু। ইয়াক চিনাকি দিয়া নাই নহয়। এয়া হৈছে আমাৰ ভণ্টি ল'ৰা। আজি আহিলে আইতাকৰ ঘৰলৈ ন, দেৱালী ইয়াতে থাকিবা নি? হা ইয়াত থাকিবা? তাৰপিছতে আৰু বম চম ফুটাবা নাই? ফুটাবা। তোমাৰ নামটো কৈ দিয়া আকৌ। ভাৰ্গৱজ্যোতি বৰুৱা। অঁ গুড বয়। আৰু মাক মানে মাকৰো ডিউটি, দেউতাকৰো ডিউটি। মানে ইয়াৰ এটা কথা কওঁ, ই বহুত ভাল ল'ৰা দেই। আৰু অকলে অকলে থাকে একদম ঘৰত। মাকো ডিউটি যায়, দেউতাকো ডিউটি যায়। ই মানে বেচেৰা অকলে অকলে থাকে হয়নে? আৰু ভালকৈ পঢ়া শুনা কৰিছা নাই? কৰিছা? মই জেঠাইক দেই,
হয়নে জেঠাইকক ভাল পায় আকৌ ভাল পায় আকৌ হয়নে মই দেখুৱাই দিছোঁ আকৌ সদায় মোক কৈ থাকে মোক কেতিয়াকেনো ভিডিঅ'ত উলিয়াবা কেতিয়াকৈ উলিয়াবা আজি উলিয়াই দিলোঁ তোমাক দেই দেখাই দিলোঁ দেই তুমি চাবা না ভিডিঅ'টো চাবা খেলাংগে যোৱা এইয়া ইহঁতকেইটা খেলা ধূলা লাগি আছে তিনিওটা একদম লগ পাই ক'বনা হৈ গৈছে মানে তাকে ইহঁতি খেলি থাকক মানে ময়ো এতিয়া এয়া মাক চাওঁগৈচোন মায়েনো কি কৰিছে ভিতৰত মালে কি আনিছে চাওক আকৌ নাহাঁহিব কালি দেই মালে গৰম চম নহয় মালে কি আনিছে চাওক নহয় দেউতা ওলাই যাবলৈ দিগদাৰ পায় সেইকাৰণে মানে কি লৈ আহিলে মানে ভাল আৰু টিফিনত অনাটো নালাগে দেখুৱাব কিবা এটা মৰমতে আনিছোঁ আৰু মুঠতে টিফিনত অনাটো দেখুৱাব নালাগে মাহঁতৰ ঢেৰ নালাগে দুটা মানুহে সেইকাৰণে অকণমান এনেই লৈ আহিলে মানে এইবোৰ মিঠাই চিঠাই বিস্কুট চিস্কুট অনাতকৈ নাখায়ো মাহঁতে সেইকাৰণে হেৰি এনেকৈ পাচলি চাচলি অনাই ভাল মই সেইকাৰণে এই পাচলি চাচলিয়ে লৈ আহোঁ মাহঁতলৈ আহিলে এইয়া মায়ে এয়া চাহ বকাত লাগিছে এতিয়া চাহকণ খাই লওঁগৈ আমি এইয়া মায়ে চাহ দিছেহি তাকে সিহঁতক চিঞৰি আছে আমাৰ কিহে দিছা এয়া চব পিঠা এইয়া পিঠা সঁচাকৈ পিঠা এটাও খাবলৈ কাতি বিহু পিঠা এতিয়াও আছে এয়া দেই সঁচাকৈ পিঠা এটাও খাবলৈ নাপালোঁ বিহু বুলি এইবাৰ পিঠা বনাবলৈও নহ'লে তাকে এইবাৰ এয়া ইয়াতে পিঠা খাই লওঁ আৰু এতিয়া হা তাকে এয়া চব তাকে আমি চাহ খাই লওঁ তেতিয়াহ'লে এয়া মায়ে আমালৈ এতিয়া চাহ তাহ খাই হ'ল বাৰু তাকে দিনত সেয়া পেহীহঁতো আহিছিলে যে সেইকাৰণে মানে আৰু এতিয়া খাবলৈ মনেই যোৱা নাই জোৰ জবৰদস্তিকৈ বনাইছে এইবোৰ এতিয়া এনেই নষ্টহে হ'ব আৰু কি হ'ব তাকে মায়ে নুশুনে কথা ক'লে এতিয়া ৰুটি বনাইছে আকৌ ৰুটি খাই লৈ আৰু ঘৰলৈ যামগৈ আৰু এইয়া দেখিছে মায়ে পূৰা ৰুটি বনাই আছে ফুলা ফুলা ৰুটি তাকে ৰুটি আৰু আলু ভাজি তাকে খাই লওঁগৈ আমি বৰা কাৰ ওচৰত বহিবা তুমি কাৰ ওচৰত বহিবা কৈ দিয়া আকৌ দাদাৰ ওচৰত মানে ডাঙৰটোক হয় সি খুব ভাল পায় মানে কি ভাল পায় নাজানো ডাঙৰটোক মানে বেলেগ ভাল পায় ডাঙৰটোৰ ওচৰতে বহিব মানে আৰু খোৱা খোৱা আইতাই বনাই দিছে খোৱা কি নাখোৱা ভাজি নোখোৱা ভাজি নাখায় আকৌ গৈছে এয়া আমি ৰুটি খাই লওঁ তেতিয়াহ'লে আমি এয়া যাবলৈ ওলালোঁ আৰু তাকে কিবা এটা কৈ দিওঁ কি ক'বা তাকে তোমালোকলৈও থাকিল দেউতা যাওঁ দেই বাই বাই দি দিয়ক তোমালোকে বাই দি দিয়ক এদিন থকাকৈ আহিম বাৰু তাকে স্কুলৰ কাৰণে আহিবই নোৱাৰো থকাকৈ যাওঁ দেই এয়া দেউতাই মানে এইকণকৈ তুলিছে অকণমান আহিছে নিজে চাকি তাকি জ্বলাব আৰু আজিয়ে আহি দিলে কাইলৈহে দেৱালী বাৰু আমি এয়া দেৱালী আগদিনাখন আহিছোঁ এয়া অঁ ধনতেৰছ বুলি তাকে অঁ ভাৰ্গৱ যাওঁ দেই বাই বাই দেৱালীত যাবা দেই বম ফুটাবলৈ যাবা দেই মাক কৈ দিবা বাই বাই এইয়া আমি ঘৰ আহি পালোঁহি ঘৰ আহি পাই ইহঁতক দেখিছে দেউতাকক মানে আহি থাকোঁতে শান্তিয়ে দিয়া নাই আহি চিধা মানে লাইট লগাব লাগে মানে টুনিছেট কৈছে মোৰ বোলে এফালে যাবলগীয়া আছে দেৰি হৈছে নাই নুশুনে তাহাঁতক লগাব লাগে আইতাকৰ ঘৰত দেখি আহিলে ৰাস্তাটো মানুহবোৰৰ ঘৰত দেখি আহিছে সেইকাৰণে মানে একদম মানে কৈছোঁ ন লগাব লাগে আৰু সেইকাৰণে দেউতাকে কৈছে এডাল হ'লেও যেন তেনে লগাই থৈ যাওঁ কাইলৈ ভালকৈ লগাম আৰু বোলে সেয়া দেখিছেহি তাহাঁতৰ কিমান ফূৰ্তি মানে লাইট লগোৱা ইফালে ৱেডাৰ ৰিপৰ্টৰ মতে দেখোন দেৱালীত বোলে বৰষুণ দিব বুলিও আছে কি হয় দেৱালীৰ দিনাহে ঠিক হ'ব আৰু মানে দেখিলে এহেঁতৰ মানে কিমান ফূৰ্তি আৰু মানে চবৰে লাইট লগোৱা দেখি তাহাঁতেও লগাব লাগে সেইকাৰণে বাপেকক মানে একদম ৰক্ষাই দিয়া নাই তাকে আহি এফালে যাবলগীয়া তেওঁ লৰালৰি হৈছে নাই তাহাঁতক মানে লগাই থৈয়ে যাব লাগে সেয়া লৰালৰিকৈ তেওঁ গ'লগৈ আৰু লগাই মেলি কাইলৈ আৰু অলপ লগাব বাৰু পিছত আপোনালোকক এনেও দেৱালী ভিডিঅ'ত দেখিব আৰু তেতিয়া এনেই বেছি নাই লগোৱা আৰু মানে এনেই আৰু নিয়মটো কৰিছে আৰু
তাকে মাহঁতৰ ঘৰৰ পৰা লৰালৰিকৈ আহিলোগৈ মানে কি হ'ল লৰালৰিকৈ আহিবলগীয়া হ'ল মানে ধৰক কাইলৈ আকৌ দেৱালীত আকৌ ধৰক ঘৰতো এইবোৰ যা যোগাৰ কৰিবলগীয়া থাকে যাবলৈও দিগদাৰ সেইকাৰণে আজি মানে লৰালৰি হ'ল যদিও গ'লোঁ আৰু মা মানে বেয়াই পাইছে মাহঁতে মানে এনেকৈ লৰালৰিকৈ গ'লে বেয়া পায় আৰু দিয়কচোন অকণমান বহিবলৈ পালে ভাল পায় ভালকৈ বহিবলৈ নাপালোৱেই মানে শান্তিয়ে এহেঁতৰো মনটো বেয়া লাগিছে এহেঁতৰ মানে সেয়া ভণ্টি ল'ৰাটোক লগ পালে মানে সেয়া খেলিবলৈ পাইছে নাই খেলিবলৈ পাইছে একদম মানে উৎপাত গোটেইকেইটা মানে ফূৰ্তি একদম তত নাই মানে তাকে এতিয়া এহেঁতক এয়া পঢ়াই মেলি লওঁ অকণমান ৰাতিকৈ মানে আজি মানে আমাৰ নামঘৰত ভাওনাও তাকে ভাওনা চাবলৈ নাযাওঁগৈ আজি মানে দিনটো বহুত ভাগৰ লাগিছে আৰু এতিয়া ইমান ভাগৰ লাগিছে এতিয়া ভাওনা চাবলৈ নাযাওঁগৈ আৰু সেইকাৰণে ভাওনা মানে আমাৰ ধৰক শংকৰ উৎসৱত মানে ভাওনা নাপাতিলে এইবাৰ শংকৰ উৎসৱত কি কৈছে এইবোৰ নকৰিবা আকৌ এটা শংকৰ উৎসৱত ভাওনা নাপাতিলে আপোনাৰ এতিয়া এই মানে ধৰক ভাওনা ভাগ দিছে মানুহে ঘৰে মানে সেই দিয়া ভাওনা হয় তাকে ভাওনা ভাগ ভালো হ'ব বুলি কৈছিলে তাকে যাবলৈ মন এটা আছিলে কিন্তু মানে ইমান ভাগৰ লাগিছে নহয় আজি তাকে এতিয়া নাযাওঁগৈ আৰু আকৌ এহেঁতক মানে কি হ'ল দেৱালী বুলি আকৌ দুদিন পঢ়া শুনা নহয় ধৰক সেইকাৰণে সেয়া আৰু টোপনি ক্ষতিও হ'ব আকৌ সেইকাৰণে নাযাওঁগৈ আৰু ভাওনা চাবলৈ তাকে এতিয়া ইহঁতক পঢ়াই মেলি লওঁ আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ মোৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আজিলৈ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰোঁ সকলো ভালে থাকক সুস্থ থকা আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আজিলৈ তেতিয়াহ'লে ধন্যবাদ